হাই, মই আছোঁ এতিয়া মাজুলীত। জাষ্ট গাড়ী ধুই উঠিলোঁ। এতিয়া যাব ওলাইছোঁ আমি ডিউটি যোৱা টাইমত আপোনালোকক আজি দেখুৱাম যোৰহাট মাজুলী সংযোগী দলঙৰ কাম কিমান অগ্ৰগতি হৈ আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আপোনালোকে চাই থাকিব। এতিয়া আমি যাব ওলাইছোঁ। আমাৰ গাড়ী ষ্টাৰ্ট দিছে এতিয়া। আহা আৰু আমাৰ নাথ ড্ৰাইভাৰ, মই নামটো পাহৰিলোঁ বাৰু, কি আছিল নামটো? নাথ বুলিয়ে মাৰোঁ তাত, ভাস্কৰ নাথ। আচ্ছা আচ্ছা, গৈ আছোঁ মাজুলী। মই এইটো ৰোডতে থাকোঁ। তিনিআলি কলেজ ৰোড হয়। এইফালে আপোনাৰ এইটো বনগাঁও ৰোডত আমি গৈ আছোঁ। এতিয়া দক্ষিণপাট সত্ৰৰ ফালে গৈ আছোঁ। এই দেখিছে মাজুলী, এইটো কমলাবাৰীটো বনগাঁও ৰোড। ৰাস্তাবোৰ সৰু সৰু, এতিয়া বনাই আছে কলেনৰ কাম। এই চাংঘৰবোৰ দেখিছেনে? এইবোৰ চাংঘৰ। এই চাংঘৰ, আৰু এইফালে এইটো চাংঘৰ। ফ'ৰ লাইনটো ইফালে আহিব না? এই মিচিং জনজাতি অঞ্চল চাংঘৰবোৰ দেখিছে। আমি এতিয়া অন্দা ৰোড, এইটো দক্ষিণপাট সত্ৰ গৈ আছোঁ। দক্ষিণপাট সত্ৰফালে গৈ আছোঁ। দক্ষিণপাট সত্ৰ মানে তাতে ঘাট আছে, চুমনিমাৰী ঘাট নেকি। ৰাস্তাবোৰ সৰু সৰু ৰাস্তা। এইখন আপোনালোকে দেখিছে দক্ষিণপাট সত্ৰ, জুম কৰি দেখাইছোঁ। এইখন দক্ষিণপাট সত্ৰ। বেলেগ আহি যাম। বাছ বাছ, দলঙৰ কাম মানে এটা খুটা এটা হ'ব, এইটো ৰাস্তা হ'ব, এটা খুটা, এইটো এটা, আৰু এই দেখিছে দলঙৰ খুটা।
এতিয়া আমি ব্ৰহ্মপুত্ৰৰ মাজে মাজে যাম ন এয়া পানী শুকাই গৈছে ব্ৰহ্মপুত্ৰ নদীত ৰাস্তা বনাই দিছে ব্ৰহ্মপুত্ৰ নদীৰ মাজত এইখন নৈ এইটুকুতে বহুত বাকী আছে আমি ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ এতিয়া আমি ব্ৰহ্মপুত্ৰৰ মাজত বাৰিষা ভৰি থাকে পানীয়ে এতিয়া আমি গাড়ীলৈ ঘূৰি আছোঁ ব্ৰহ্মপুত্ৰৰ মাজত আমি এতিয়া আধা আহিলোঁ নেকি ব্ৰহ্মপুত্ৰ নদীত এতিয়া মাছ ভাগত আছোঁ এতিয়া আমি এতিয়া বাৰিষাটো এইবিলাকতো পানী হৈ থাকে এতিয়া ব্ৰহ্মপুত্ৰৰ মেইন জেগা আৰু এইবিলাক ব্ৰহ্মপুত্ৰ বাৰিষা পানী হৈ থাকে মানে কিন্তু এতিয়া খৰালি পানীয়ে নাই এতিয়া মানে ফুটবল খেলিব পৰা হৈছে মানে ইচ্ছা কৰিলে ফুটবল খেলিব পাৰিব এয়া পানী বাঢ়িলে নাও চলাই আছে এতিয়া আমি গাড়ী চলাই আছোঁ বেলেগ কথা এইটো ট্রেন চলিব গম পোৱা নাই গম পোৱা নি ৰেলত বস্তু দিব নহয় এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ এয়া নেক্সট আকৌ এটা ভিডিঅ'ৰ সৈতে লগ পাম আপোনালোক সকলোকে ধন্যবাদ টাটা বাই 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 বাই